দাদা ও মাসকল, আজি আমি আলোচনা কৰিম হৰিনাম কৰিলে কি হয় আৰু সাধুসংগ কৰিলে কি হয়। আমি সকলোৱে জানো হৰিনামৰ পৰম ভক্ত মহৰ্ষি নাৰদ। তেওঁৰ মনত এদিন প্ৰশ্নৰ উদয় হয় যে হৰিনাম কৰিলে কি হয়। মইতো ইমান দিনে হৰিনাম কৰিয়ে আছোঁ, ইয়াৰ পৰা লাভ হৈছে কি? তেওঁ বহু ভাবি চিন্তি ইয়াৰ প্ৰশ্নৰ উত্তৰ নাপাই তেওঁ ভগৱান বিষ্ণুৰ ওচৰত যায়। ভগৱান বিষ্ণুৰ ওচৰত গৈ তেওঁ বিষ্ণুক প্ৰশ্ন কৰে যে প্ৰভু, হৰিনাম কৰিলে কি হয় বা সাধুসংগ কৰিলে কি হয়? তেতিয়া ভগৱান বিষ্ণুই মিচিকিয়াই হাঁহি ক'লে, নাৰদ, এই প্ৰশ্নৰ উত্তৰ মই তোমাক দিব নোৱাৰিম, কিন্তু মই তোমাক এটা উপায় দিব পাৰোঁ। তেতিয়া নাৰদে ক'লে, কি উপায় প্ৰভু? সৌ যে অৰণ্যখন দেখিছা নাৰদ, তাত তুমি গৈ দেখিবা এটি গোবৰৰ দমত এটি পোকা বুলি আছে। তুমি সেই গোবৰৰ দমত বুলি থকা পোকাটোক এই প্ৰশ্নটো কৰিবা, তেওঁ তোমাক উত্তৰ দিব। কথামতে কাম। নাৰদ গ'ল অৰণ্যখনত, গৈ দেখে সঁচাকৈ গোবৰৰ দমত এটি পোকা বুলি আছে। নাৰদে পোকাটোৰ ওচৰত গৈ প্ৰশ্ন কৰিলে যে হৰিনাম কৰিলে কি হয় বা সাধুসংগ কৰিলে কি হয়। নাৰদৰ প্ৰশ্ন শুনাৰ লগে লগে পোকাটো অলপ লৰচৰ কৰিল আৰু লগে লগে মৰি থাকিল। তেতিয়া নাৰদে বিৰাট ভয় খালে, এয়া কি? মই প্ৰশ্ন সুধিবহে পালোঁ, লগে লগে দেখোন পোকাটো মৰি থাকিল। তেওঁ ঘূৰি আহিল, আহি ভগৱান বিষ্ণুক সমস্ত কথা ক'লে। এতিয়া ভগৱান বিষ্ণুৱে নাৰদৰ ফালে চাই সহজভাৱে ক'লে যে নাৰদ, যি হ'ব লগা আছিল হ'ল, তুমি এতিয়া আকৌ সেই অৰণ্যখনত যোৱা। গৈ দেখিবা এডাল গছত এটি চৰাই বহি আছে। তুমি চৰাইটোক গৈ প্ৰশ্ন কৰিবা যে হৰিনাম কৰিলে কি হয় আৰু সাধুসংগ কৰিলে কি হয়। তাৰপিছত কি হয় তুমি আহি মোক জনাবা। কথামতে কাম। নাৰদ আকৌ গ'ল অৰণ্যখনত, গৈ দেখিলে সঁচাকৈ এডাল গছত এটি চৰাই বহি আছে। নাৰদে চৰাইটোৰ ওচৰত গৈ প্ৰশ্ন কৰিলে যে হৰিনাম কৰিলে কি হয় আৰু সাধুসংগ কৰিলে কি হয়। তো প্ৰশ্ন শুনাৰ লগে লগে চৰাইটোৱে অলপ লৰচৰ কৰিলে আৰু মৰি থাকিল। তেতিয়া নাৰদে আৰু বেছিকৈ ভয় খালে, এয়া কি? মই যাকেই প্ৰশ্ন কৰিছোঁ সিয়ে মৰি থাকে। তেওঁ ততাতৈয়াকৈ ভগৱান বিষ্ণুৰ ওচৰত আহিল, আহি প্ৰভুক ক'লে যে প্ৰভু, এয়া কি? তেতিয়া ভগৱান বিষ্ণুই মিচিকিয়াই হাঁহি ক'লে যে নাৰদ, তুমি আৰু অলপ কষ্ট কৰিব লাগিব। তুমি এইবাৰ আকৌ যোৱা সেই অৰণ্যখনত, গৈ দেখিবা এজনী গাই গৰুৱে এটা দমৰা পোৱালি জন্ম দিছে আৰু সেই দমৰা পোৱালিটোক তুমি এই প্ৰশ্ন কৰিবা। তেতিয়া নাৰদে ক'লে, না না প্ৰভু, না না, মই যাব নোৱাৰোঁ আৰু। এতিয়ালৈকে মই 2টা প্ৰাণী বধ কৰিছোঁ আৰু মোৰ প্ৰাণী বধ কৰাৰ ইচ্ছা নাই। তেতিয়া নাৰদ যাবলৈ মান্তি নোহোৱাত ভগৱান বিষ্ণুৱে ক'লে যে নহয়, তোমাৰ উত্তৰ লাগিলে যাবই লাগিব নাৰদ, আৰু অলপ কষ্ট কৰা তুমি, তোমাৰ উত্তৰ পাই যাবা। তেতিয়া নাৰদে ভগৱান বিষ্ণুৰ কথাত মান্তি হৈ আকৌ গ'ল অৰণ্যখনত, গৈ দেখে সঁচাকৈ অলপ আগতে গাই গৰু এজনী এটা দমৰা পোৱালি জন্ম দিছে। তো তেওঁ দমৰা পোৱালিটোৰ ওচৰত গৈ তাৰ কাণৰ কাষত ক'লে যে হৰিনাম কৰিলে কি হয় আৰু সাধুসংগ কৰিলে কি হয়। তো আগৰবাৰৰ দৰে দমৰা পোৱালিটো অলপ লৰচৰ কৰি তাতে মৰি থাকিল। তেতিয়া নাৰদৰ বৰ দুখ লাগিল, এয়া কি? তেওঁ ভগৱান বিষ্ণুৰ ওচৰত আহিলে, আহি ক'লে, প্ৰভু, মই আৰু আপোনাৰ কোনো কথাই নুশুনো। তেতিয়া বিষ্ণুৱে সুধিলে, কি হ'ল নাৰদ? ক'লে যে প্ৰভু, হৰিনাম কৰিলে কি হয় প্ৰশ্ন সোধোতেই যদি জীৱৰ মৃত্যু হয়, তেতিয়াহ'লে হৰিনামৰ লাভ কি? আপোনাৰ কথা শুনি মই 3টাকে জীৱ হত্যা কৰিলোঁ, গো হত্যাৰ নিচিনা মহাপাপ কৰিলোঁ। মোক আৰু প্ৰশ্নৰ উত্তৰ নালাগে প্ৰভু, মই আৰু জীৱ হত্যা নকৰোঁ। তেতিয়া ভগৱান বিষ্ণুৱে মিচিকিয়াই হাঁহি ক'লে, নাৰদ, এইবাৰ তুমি তোমাৰ প্ৰশ্নৰ উত্তৰ পাবাই পাবা, মই তোমাক কথা দিছোঁ। সৌ যে চিধা ৰাস্তাটো দেখিছা, তুমি সেইফালে যাবা, গৈ দেখিবা এটা ৰাজপ্ৰসাদত ৰাণীয়ে এটা পুত্ৰ সন্তানৰ জন্ম দিছে। সেই ৰাজকুমাৰক গৈ তুমি প্ৰশ্ন কৰিবা যে হৰিনাম কৰিলে কি হয়, সাধুসংগ কৰিলে কি হয়।
ৰাজকুমাৰে তোমাৰ প্ৰশ্নৰ উত্তৰ দিব। তেওঁ যিহেতু এইবাৰ কথা দিছে, নিশ্চয় তেওঁ উত্তৰ পাবই পাব বুলি মনতে বিশ্বাস হ'ল। তো সেই ভাবি ৰাস্তাৰে গ'ল। গৈ গৈ বহুত দূৰত এতিয়া ৰাজপ্ৰসাদ দেখিলে। ৰাজপ্ৰসাদত বহু মানুহৰ সমাগম। তেওঁ ওচৰ চাপি গম পালে যে ৰজাৰ পুত্ৰ সন্তান জন্ম হৈছে, সেয়েহে তাক চাবলৈ বহু মানুহৰ সমাগম ঘটিছে। যেনেতে ৰজাই নাৰদক দেখি ভিতৰলৈ মাতি লৈ গ'ল। গৈ ৰজাই ক'লে, আজি মোৰ পৰম ভাগ্যৰ দিন, কাৰণ আজিয়ে মোৰ এটি পুত্ৰ সন্তান জন্ম হৈছে। তাতে নাৰদৰ নিচিনা পৰম হৰিভক্ত আহি মোৰ ঘৰত উপস্থিত হৈছে। তাতকৈ আৰু আনন্দৰ দিন কি হ'ব পাৰে। কথা শুনি নাৰদে মিচিকে হাঁহিলে, নাৰদক খুব আপ্যায়ন কৰিলে। অলপ পিছত নাৰদে লাহেকৈ ক'লে যে মই এটা কাৰণ লৈহে আপোনাৰ ঘৰত আহিছোঁ। তেতিয়া ৰজাই ক'লে, কি কাৰণ নাৰদ? ক'লে যে মই আজি যিটো সন্তান জন্ম হৈছে তাক এটা প্ৰশ্ন সুধিব লগা আছে। ভগৱান বিষ্ণুৱে মোক আপোনাৰ ঘৰত পঠাইছে। দয়া কৰি যদি আপুনি মোক সন্তানটোৰ ওচৰলৈ লৈ যায় তেতিয়াহ'লে খুব আনন্দিত হ'ম। তেতিয়া ৰজাই লগে লগে সন্তানৰ ওচৰলৈ লৈ গ'ল। ৰাজকুমাৰৰ ওচৰ পাই নাৰদে চৌফালে ঘূৰি ঘূৰি চালে যে কোনোফালে দুৱাৰ আছেনে নাই। যে কিবা কাৰণত যদি আগৰ নিচিনা ঘটনা হয় তেতিয়াহ'লেতো নাৰদে ইয়াৰ পৰা বাচি যাব নোৱাৰিব, কাৰণ ৰজাৰ পুত্ৰ ৰাজকুমাৰ, তাৰ কিবা এটা হ'ব লাগিলেতো নাৰদৰ ৰেহাই নাই। তো সেই ভাবি তেওঁ চৌফালে ঘূৰি ঘূৰি চাইছে কোনোফালে দুৱাৰ আছেনে নাই। শেষত নাৰদে ভগৱান বিষ্ণুক স্মৰণ কৰি ৰাজকুমাৰৰ ওচৰলৈ গ'ল। ৰাজকুমাৰৰ ওচৰত গৈ তেওঁ কাণৰ কাষত প্ৰশ্ন কৰিলে যে হৰিনাম কৰিলে কি হয়, সাধুসংগ কৰিলে কি হয়। তেতিয়া ৰাজকুমাৰ মৌন হৈ গ'ল। নাৰদে ভয় খাই উঠিল, এয়া কি? তাৰপিছত নাকত হাত দি চাল গম পালে যে ঠিকে আছে। তেতিয়া অলপ সময় পিছত ৰাজকুমাৰে লাহেকৈ ক'লে, হৰিনাম কৰিলে কি হয় সেইটোতো মই আপোনাক ক'ব নোৱাৰিম, কিন্তু হৰিনাম শুনিলে কি হয় আৰু সাধুসংগ কৰিলে কি হয় সেইটোহে ক'ব পাৰিম। তেতিয়া নাৰদে ক'লে, ঠিক আছে বাৰু, কোৱাচোন কোৱা। তেতিয়া ৰাজকুমাৰে ক'লে, এতিয়ালৈকে মোৰ 4বাৰ দৰ্শন হ'ল আপোনাক। প্ৰথমবাৰ মই এটি গোবৰৰ পোকা আছিলোঁ। আপুনি গৈ মোক দৰ্শন দিলে, দি প্ৰশ্ন কৰিলে যে হৰিনাম কৰিলে কি হয়। মোৰ লগে লগে মৃত্যু হ'ল, মই মুক্তি পালোঁ। মুক্তি পাই মই এটি চৰাই হৈ জন্ম পালোঁ। সেইবাৰো আপুনি গৈ মোক দৰ্শন দিলে, প্ৰশ্ন কৰিলে যে হৰিনাম কৰিলে কি হয়। সেইবাৰো মোৰ মুক্তি হ'ল, মই এটি গৰু হৈ জন্ম পালোঁ। সেইবাৰো আপুনি গৈ মোক দৰ্শন দি প্ৰশ্ন কৰিলে যে হৰিনাম কৰিলে কি হয়। সেইবাৰো মোৰ মুক্তি হ'ল, এইবাৰ মই ৰজাৰ পুত্ৰ ৰাজকুমাৰ হৈ জন্ম পালোঁ। যি মনুষ্য জন্মৰ বাবে মানুহে 84 লক্ষ নৰক অতিক্ৰম কৰে, সেয়া মোৰ 4 জনমতে সম্ভৱ হ'ল। সেয়া মাত্ৰ সাধুসংগ আৰু হৰিনাম শুনাৰ বাবে। হৰিনাম শুনিলেই যদি জীৱৰ মুক্তি হয়, হৰিনাম কৰিলে কি হ'ব সেইটোতো মোতকৈ বেছি ভালকৈ জানিব আপুনি। এতিয়া নাৰদৰ বুজিব বাকী নাথাকিল। তেওঁ ৰজাৰ পৰা বিদায় ল'লে, ভগৱান বিষ্ণুৰ ওচৰত আহিলে। আহি ভগৱান বিষ্ণুৰ শ্ৰীচৰণত ধৰি তেওঁ হুকহুকাই কান্দিবলৈ ধৰিলে যে প্ৰভু, আপুনি যদি এই সাধাৰণ প্ৰশ্নটিৰ উত্তৰ কৈ দিলেহেঁতেন তেতিয়াহ'লে মোৰ আপোনাৰ প্ৰতি ইমান অবিশ্বাস নহ'লহেঁতেন। তেতিয়া ভগৱান বিষ্ণুৱে ক'লে যে নাৰদ, তুমি হৰিনামৰ পৰম ভক্ত। তোমাৰ নিচিনা হৰিনামৰ ভক্ত এই ত্ৰিভুৱনত নাই। তোমাৰ যেতিয়া মনত প্ৰশ্ন হৈছে যে হৰিনাম কৰিলে কি হয়, তেতিয়া তাৰ উত্তৰ মই তেনেকৈ দিয়াটো বিচৰা নাছিলোঁ। সেয়েহে তোমাক মানুহৰ দ্বাৰাই পৰীক্ষা কৰালোঁ যে হৰিনাম কৰিলে কি হয়। তো দাদা উমাসকল, ভগৱান বিষ্ণু আছিল সদগুৰু। তেখেতক কেন্দ্ৰ কৰি নাৰদে সকলো সময়তে হৰিনাম কৰিছিল। তো এই হৰিনামৰ মাহাত্ম্য নাৰদে নুবুজি তেওঁৰ মনত এই প্ৰশ্ন অহাৰ বাবে এই ঘটনাটো ঘটিবলৈ পালে। মোৰ মাহাত্ম্য অসীম অনন্ত। দাদা উমাসকল, ভিডিঅ'টো কেনে পালে জনাব। লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। আজিলৈ এৰিছোঁ।